অপৰাধ কৰিছোঁ গতিকে মোৰ অপৰাধৰ বাবে মই জেললৈ যাবই লাগিব। তই জেললৈ যাবি কিয়? সঞ্জিতো জেলৰ ভিতৰত, তেনেস্থলত তই নহয় থানালৈ যাবই লাগিব। মই নিজে ধৰা দিয়া পত সঞ্জিতে কৰবীক হত্যা কৰে নাই দেউতা? কৰবীক হত্যা কৰিছিলে ৰাকেশ বৰা। তাৰমানে আমাৰ ধমক মিছাতে হত্যাকাৰী সজাইছে। ইয়াক কুৰিয়াজী পঢ় কুৰিয়াজী বাপেকে মোৰ পাপৰ ফল যদি বিছানাত তোৰ ফাঁচি হয় মই সহ্য কৰিব নোৱাৰো। পিতা তুমি এনেকুৱা কৰিছা কিয় পিতা? পিতা তুমি কান্দিলে কিন্তু তইও কান্দি দিম। পিতা উঠাচোন এবাৰ পিতাই। দেবু তইও কান্দিছ? পুলিচ আহিব বুলি তহঁতৰ ভয় খাইছ? কোনো চিন্তা নকৰিবি। এই মানুহজনক মই মৰা বুলিয়ে কৈ দিম দে। যেতিয়া তোৰ একো নহয় মই জানো নহয় তই জেললৈ গলে কি হব পাছত। মায়ে মোক মাৰি পেলাব। পিতাই কি কৰিব এতিয়া? তাতকৈ পিতাই কাৰণে তই ঘৰত থাক। মইতো ঘৰত থকা জেলত থকা একেই। ইমান মিছাৰ কথা মইতো আজিলৈকে কোনো মিছা কথা কৈয়ে পোৱা নাই। আজি এটা মিছা কথা কওঁ দে, আৰু এই মিছা কথাটো কোৱাৰ বাবে যদি পিতাই তোমাৰ চকু পাতি নাথাকে মোৰ যে কিমান আনন্দ লাগিব। তই কিন্তু ভাল হবি দে। পিতাক অনাদৰ নকৰিবি। পিতা মই আহিলো। পিতাই পিতাই মই নবৰে চেণ্ডেলযোৰ লগত লৈ যাম পিতাই। পিতাই দেবু যদি পাৰ পিতাৰ সৈতে লগত নবক বিচাৰি ঘৰলৈ আনিবি। বেচেৰিয়ে কিমান যে কষ্ট পাইছে। মই আহো দে দেবু। তই কিন্তু ভাল মানুহ হবি দেই। তই ভাল মানুহ হব লাগিব।